নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৱে ভালনে বাৰু আজি মই স্পেচিয়েলি সানডে বুলি কিনো ৰান্ধিলো চাওঁচোন এবাৰ আহক আজি বনালো কচু শাকত মাছ দি আৰু এয়া লৈছো মাছ আৰু এইফালে এয়া কচু বাৰীতে কচু কেইডালমান ধুনীয়াকৈ ওলাই আছিল মই ভাবিলো আজি যেহেতু মাছও আছে সেইবাবে কচু শাকত মাছ দি দুপৰীয়া সাজ আৰম্ভ কৰো আৰু এইফালে মই এয়া মাছ কেইটা ধুনীয়াকৈ বাছি ললো আৰু লগতে কিন্তু মই পেটুকন বাছি ৰাখিছো দেই পেটু ভাজি খাই বহুত ভাল পাওঁ তাৰ পাছত এইফালে এয়া লৈছো কুকাৰত ভৰাবলৈ কচু আৰু মসুৰ দাইল কেইটামান মই তিয়াই ৰাখিছিলো দাইলকন ডাঠ হ'ব যেহেতু সেইবাবে মসুৰ দাইল কেইটা তিয়াই ৰাখিছিলো আৰু এইফালে এয়া কুকাৰত কচু আৰু মসুৰ দাইল কেইটা দি তাৰ পাছত পানী দিম অকনমান যেহেতু দাইলকনৰ জোখৰ অনুযায়ী তাৰ পাছত দিম নিমখ তাৰ পিছতে দিম কুকাৰতে হাফৰখন মাৰি কুকাৰটো গেছত তুলি দিম আৰু এইফালে চাওক গেছটো জ্বলাই লৈছো মই তাৰ পাছত কুকাৰটো তুলি দুটা চিটি মাৰিলেই হ'ব বেছি দেৰি লৈ থব নালাগে আৰু এইফালে লৈছো ইয়া মাছ কেই পিস মই ফ্ৰাই কৰিবলৈ মাছ 4 পিস লৈছো আৰু গোটাকে এটা মাছ ৰাখিছিলো আৰু এয়া নিমখ হালধি দি মিলাই লৈছো তেতিয়া মানে কেৰাহীত দিলে বস্তুটো ধুনীয়াকৈ মাংসৰ ভিতৰলৈ মানে নিমখ হালধি ধুনীয়াকৈ সোমাই যাব তাৰ পাছত গেছৰ ষ্টভত এয়া মই কেৰাহীখন তুলি দিলো এইফালে তেলকণ উতলি মাছ কেই পিস ফ্ৰাই কৰি লৈছো দেই ধুনীয়াকৈ এয়া চাওকচোন সুন্দৰকৈ মাছ কেই পিস মই ফ্ৰাই কৰি লম আৰু এইফালে মই এটা ষ্টভত এক সাইডে কুকাৰত চিটি কিটা মাৰিবলৈ বাবে ৰাখিছো আৰু এয়া মোৰ মাছ ফ্ৰাই কৰি হৈ গল দেই মানে অলপ টান কৰি ৰাখিলেহে মোৰ হাজবেণ্ডে খায় এজনে সেইবাবে অলপ মই টান কৰি ৰাখো মাছ পিস মানে ধুনীয়াকৈ মুৰমুৰিয়া হ'ব লাগিব তেতিয়াহে আকৌ তেওঁ খায় সেই এয়া লৈছো এয়া কচু শাকৰ ডালিত দিবলৈ মাছৰ মাথা কেইখন ধুনীয়া বেছিকৈ ফ্ৰাই কৰা নাই অলপকৈ ফ্ৰাই কৰি লৈছো দেই এয়া চাওক তাৰ পাছত এখন কেৰাহীত পিয়াজখিনি দি দিছো এয়া যেহেতু পেটু ভাজিম সেইবাবে পেটুত এয়া পিয়াজ দিছো তাৰ পাছত এয়া জলকীয়া দিছো হালধি নিমখ সকলোখিনি দি ধুনীয়াকৈ পিয়াজখিনি অকনমান সিজিবৰ বাবে দিছো দেই পেটুকন তাৰ পাছত এয়া দি দিছো পেটু ভাজিকন জ্বলা হলে ভাল হয় সেইবাবে জলকীয়া দি দিছো দেই আৰু এইফালে এয়া নহৰু কেইফুট মই গুছাই ললো বাকলিকিটা তাৰ পাছত এয়া কেৰাহীখন লৈ বইল কৰা কচু শাকৰ দাইলকন এয়া কেৰাহীত দি দিম এয়া নহৰুখিনি কেৰাহীত দি নহৰু হালধি সকলোখিনি দি লৈছো তাৰ পাছত এয়া দাইলখিনি উতলাই লৈছো দেই ঢালি দিলো কেৰাহীত তাৰ পাছত এয়া চাওকচোন কি ধুনীয়া হৈছে সুন্দৰ লাগিছে দেখিবলৈ আৰু দাইলকন হালধিকন ধুনীয়া হৈছে বাবে দাইলকনৰ ৰংটো বৰ ধুনীয়া হৈছে আৰু এইফালে এয়া মাছ কেইকনো ধুনীয়াকৈ দাইলকনত দি দিলো দাইলকন ধুনীয়া দেখিবলৈ বহুত সুন্দৰ হৈছে কি ধুনীয়াকৈ উতলটো আহিছে দেখিলতে মোক খাওঁ লাগি গৈছে কিন্তু দেই ৰাইজ আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন দেই আজি মোৰ দুপৰীয়া ভাত খাজ এনেদৰেই বনালো আৰু কেনেকুৱা লাগিলে জনাব এয়া চাওকচোন মোৰ আজি দিনৰ ভাতৰ থালিখন এনেদৰেই সজালো আৰু আপোনালোকলৈ বুলি আগবঢ়ালো মই বাৰু খাই বেয়া নাপালো দেই ধুনীয়াই পালো এইফালে এয়া কচু শাকৰ ডালি মাছ দি বনাইছো আৰু এয়া হৈছে ভাত আৰু এফালে মাছ ফ্ৰাই কৰিছো আৰু এয়া যে দেখিছে এয়া হৈছে মাছ পেটু দি পিয়াজ ভাজিছো দেই আজি সানডে বুলি স্পেচিয়েলি এয়া ৰান্ধিলো আৰু আপোনালোকলৈও আগবঢ়ালো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু অন্য এটাৰ ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বুলি আশা ৰাখিলো আজিলৈ বাই বাই সকলোৱে দিনটো শুভ হওক